Hello guys, my name is Aktar. My 25 May my YouTube channel join holo. গতিকে মই প্রথম ভিডিও আপলোড দিতে মোৰ ভিডিও আপলোড দিছো যেতিয়া YouTube স্টুডিওত সেভ কৰোতে মোৰ প্ৰবলেম হৈছে হেতু মই কেনেকৈ সলভ কৰিছো স্টুডিওত কেনেকৈ সেভটো সলভ কৰিছো মই আজি দেখাম বুলি ভাবিছো যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্রাইব কৰিব যেহেতু মোৰ মানে প্ৰথম ভিডিওত প্ৰবলেম হৈছে মই আজি দেখাম বুলি ভাবিছো এতিয়া চাওক কেনেকৈ মই সলভ কৰিছো অন কৰাৰ পিছত মোৰ যেহেতু এটা ভিডিও আছে এটা ভিডিও আপলোড কৰিলো গতিকে এটো অন কৰিছো অন কৰাৰ পিছত মই এডিটিংত গলো এডিটিংত যোৱাৰ পিছত এডিট থাম্বনেইল আছে এডিট থাম্বনেইলত দিলো ইয়াত সব সকলো সিলেক্ট কৰিলো একো প্ৰবলেম হোৱা নাই পিছত সেভ কৰাত মোৰ অসুবিধা হৈছে বহুত অসুবিধা লাগিছে ইমান মাথা মাৰি আছো যে কেনেকৈ সলভ কৰিম নহয় প্ৰায় 15-20 মিনিট মান ভাবি মই ডাইৰেক্ট টাইটেলত ক্লিক কৰিলো টাইটেলত ক্লিক কৰি পিনে প্রথমত আছিল স্ন্যাপটা দিল স্ন্যাপটা তো সেভ নহয় এটা কমাই দিয়াত হেই সেভ অপশনটো আহি গ'ল আহি যোৱাত মই লগে লগে সেভত ক্লিক কৰিলো পাঁচ ধুনীয়াকৈ হৈ গ'ল বহুত ধুনীয়া প্ৰসেস একেবাৰে ইজি প্ৰসেসত মই কৈ দিলো তেনেকুৱা যদি হয় আপোনালোকৰ হেল্প হৈছে যদি ভিডিওটো অকণ সাবস্ক্রাইব কৰিব এবাৰ আৰু বেল আইকনটো ক্লিক কৰি দিব যেহেতু মই ইউটিউবত নতুনকৈ জইন হ'লো অল দ্য বেষ্ট থ্যাংকস ফৰ অল